বিশ্ব শান্তি তেতিয়াহে আহিব যেতিয়া পৃথিৱীৰ সকলো মানুহে মানুহ, জীৱ-জন্তু, গছ-গছনি আৰু প্ৰকৃতিৰ ওপৰত বৰ্ণবৈষম্য, জাতি ধৰ্ম আদিতকৈ বেছি গুৰুত্ব দিব। নমস্কাৰ, মই পাৰস্মিতা চৰকাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ বিধিবিদ্যা বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী হোৱাৰ লগতে নলিনীবালা দেৱী ১ নং ২ মহলীয়া ছাত্ৰী নিবাসৰ এগৰাকী আৱাসী। পোনতে পোহৰৰ উৎসৱ দীপাৱলীৰ এই শুভ ক্ষণত মই সমূহ অসমবাসীলৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। এই দীপাৱলীয়ে আপোনালোকলৈ কঢ়িয়াই আনক অনাবিল সুখ শান্তি। মধুৰ স্মৃতিৰে ভৰি পৰক আপোনালোকৰ জীৱন, মিঠাইৰে ভৰি পৰক সকলোৰে মুখ, বন্তিৰে ভৰি পৰক ঘৰ, পোহৰেৰে ভৰি পৰক সকলোৰে মন আৰু আনন্দৰে ভৰি পৰক সকলোৰে হৃদয়। দীপান্বিতা অৰ্থাৎ দীপাৱলী প্ৰতি বছৰে শৰৎকালত কাতি মাহৰ অমাৱস্যা তিথিত উদযাপন কৰা হয়। এই উৎসৱ অতিকৈ জনপ্ৰিয় আৰু ই অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানতাৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ক প্ৰতিনিধিত্ব কৰে। লোকসমাজত এই উৎসৱ পালনৰ কেইবাটাও আখ্যান পোৱা যায়। প্ৰথমে ৰামায়ণত উল্লেখ থকা মতে ৰাক্ষসৰাজ লংকাধিপতি ৰাৱণক বধ কৰি অযোধ্যালৈ উভতি আহোঁতে অযোধ্যাৰ প্ৰজাসকলে পদূলিয়ে চাকি জ্বলাই আনন্দ উৎসৱ কৰি ৰামচন্দ্ৰক আদৰণি জনাইছিল আৰু তেতিয়াৰ পৰা সেই দিনটোত দীপান্বিতা পালন কৰা হয়। দ্বিতীয়তে অন্য এটা প্ৰবাদ মতে দ্বাপৰ যুগত বৰাহৰূপী বিষ্ণু আৰু বসুমতীৰ পুত্ৰ নৰকাসুৰে স্বৰ্গলোকক আক্ৰমণ কৰি দেৱতাসকলৰ সৰ্বোচ্চ কাঢ়ি আনিছিল। কোনো শক্তিৰে অসুৰক পৰাস্ত কৰিব নোৱাৰি দেৱৰাজ ইন্দ্ৰ শ্ৰীকৃষ্ণৰ শৰণাপন্ন হয়। ভকতবৎসল ভগৱন্তই ভকতৰ দুখ দূৰ কৰি নৰকাসুৰক নিধন কৰিছিল। অসুৰ নাশ হোৱা বাবে তিনিও লোকতে চাকি জ্বলাই আনন্দ উৎসৱ কৰিছিল। প্ৰবাদ মতে তেতিয়াৰ পৰাই দীপান্বিতা পালন কৰা হয়। আশা কৰোঁ চাকিৰ পোহৰে সমাজৰ পৰা সমস্ত আসুৰিক শক্তি নাশ কৰি সুৰ দৈবিক শক্তিৰে বলিয়ন এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিব। এই পৰতে মই পুনৰবাৰ আপোনালোক সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভকামনা জনালোঁ। নমস্কাৰ।